এইবাৰ বিহুটো মোৰ বেমাৰকেই গ'ল। ৰাতিপুৱা এয়া উৰুকা দিনা ডিউটি কৰি সন্ধিয়া সময়ত পালোঁগৈ ঘৰ আৰু যোনকণ সময়ত ঘৰ পাইছোঁ সেইকণ সময়ত এয়া ভেলাঘৰ সোমোৱা নিয়ম কৰি আছে মাহঁতে। তামোল পাণ দি সেৱা কৰি দেখিছেনে পাপাই ধুনীয়াকৈ জ্বলাইছে জুই, চাউল ছটিয়াই পেলাই ভেলাঘৰত সোমোৱা হয় আমাৰ ফালে। আপোনালোকৰ ফালে বাৰু এনেকুৱা নিয়ম কৰেনে জনাবচোন। আৰু এয়া উৰুকা দিনাৰ খানাৰ আয়োজন মায়ে বনাই আছে এয়া মাংস লগতে ভাজি দালিও আছিলে আৰু এয়া আকৌ উৰুকা দিনাৰে মানে ভেলাঘৰৰ দৃশ্য। আমাৰ পৰিয়ালটো ওচৰৰ 4-5 ঘৰ মানুহ হওঁ, সদায় মিলিজুলিয়ে খাওঁ প্ৰত্যেক বছৰে। আৰু এয়া ভাইটিহঁত ভণ্টিহঁত গৈছিলে আলু চুৰ কৰিবলৈ। এয়া আলু আকৌ আমাৰ ঘৰৰে বাৰীৰ আলু গম পায়নে, পিছতহে মানে গম পাইছোঁ ৰাতিপুৱা। তাৰপিছত সিহঁতে আনা আলু পুৰি মেলি খালোঁ, লগতে এয়া মাংসও পোৰা। উৰুকা দিনাখনি ৰাতি মাংস পোৰা অকণমান যদি নহয় তেতিয়াহ'লে বিহু যেনেই নালাগে নহয়নে। ধুনীয়াকৈ একদম মাংস পুৰি নেমু জলকীয়া চব মিলাই লৈ ধনিয়া পাত কাটি খালোঁ। আৰু এয়া বিহু দিনাৰ ৰাতিপুৱাৰ দৃশ্য। আমাৰ ফালে আকৌ এটা ওলোটা নিয়ম আছে, আপোনালোকে হয়তো কিবা ভাবিব পাৰে নাজানো। আমাৰ ফালে মানে কি হয়, উৰুকা দিনাতকৈও উৰুকা দিনাৰ পিছৰ দিনা মানে বিহু দিনাখনি ৰাতিপুৱাৰ খানাটোত বেছি মানে গুৰুত্ব দিয়া হয়। এইফালে হাঁহ, মাছ, দালি, ভাজি সেইদিনাখনি মানে একদম গপচকৈ এসাঁজ খোৱা হয় আৰু পৰিয়ালটোৱে মিলি লৈ। এইফালে পাপাই ৰাতিপুৱা গা পা ধুই বনোৱাত লাগিয়ে গৈছে, দেখিছে নহয় মাছ, মাংস, মিক্স ভেজ এখন ভাজি, দালি পৰা আদি কৰি গোটেইখিনি আৰু এইটো কিন্তু ছেকেণ্ড ট্ৰিপ, মানে ফাৰ্ষ্ট ট্ৰিপৰখিনি খাই উঠি গ'ল, ভিডিঅ' কৰাই নহ'লে। আৰু এইফালে মেজিটো আমাৰ ফালে আকৌ সন্ধিয়াহে জ্বলায়, মানে খাই বৈ হোৱাৰ পিছত 3-4মান বজাত জ্বলায়। তাৰপিছত সন্ধিয়া সময়ত এয়া কৰিলোঁ অকণমান ফূৰ্তি, নাচ গান কৰিলোঁ ভেলাঘৰৰ ভিতৰতে মেজি চেজি জ্বলাই মেলি হোৱাৰ পিছত। আমাৰ ফালে নিয়মটো অকণমান ওলোটা, কিন্তু আগৰ পৰা যিহেতু চলিয়ে আহিছে কি কৰিব আৰু ঘপককৈতো বদলাব নোৱাৰি। আৰু এয়া বিহু দিনাখনি খানা খাই বৈ ৰাতিও কিন্তু আৰু এটা খানা চলিলে। এনেদৰে প্ৰায় 2-3টা খানা আমাৰ ভেলাঘৰত বিহু কেইদিন চলিয়ে যায়। বাৰু আপোনালোকক সকলো লোকে ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জনালোঁ। ভিডিঅ'টো ইমানতে থলোঁ দেই।